হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই আৰু আপোনালোকৰ নিশ্চয় ভালেই আৰু আপোনালোকে ভালে থকাটোৱে মই কামনা কৰোঁ। মই এইমাত্ৰ আহি পাইছোঁহি তিনিচুকীয়াৰ পৰা মই আহিছোঁগৈ এটা বিশেষ কামত মই গৈছিলোঁ। সেয়া হৈছে আমাৰ অসমীয়া গহনা কেঁচা সোণৰ বস্তু আহিছিলে তেজপুৰৰ পৰা। আমাৰ কোম্পানীটো যিহেতু হেড অফিচ তেজপুৰ, তাৰ পৰাই আমাৰ বস্তুবিলাক আহে। এতিয়া মই আপোনালোকক দেখাম মই কি বস্তু আনিছিলোঁ আৰু সেই গহনাবিলাক মই আপোনালোকক এতিয়া দেখাম। গহনাটো ইমান ধুনীয়া লাগিছে। এই গহনাটো হৈছে এইবিলাক হৈছে চিলভাৰ বেষ্ট হয়। ইয়াত চিলভাৰ বেষ্ট আৰু ইয়াতে গ'ল্ড পলিচ কৰা আছে। 15 years গেৰাণ্টি পাব আপোনালোকে আৰু ৰিপলিচ পাব আপোনালোকে, সেইটো কাৰণে চিন্তা নকৰিব। গহনাটো আচৰিত ধুনীয়া লাগিছে। আজি একদম নতুনকৈ আহিছে এই গহনাটো। ইয়াতে হোৱাইট ষ্ট'ন আছে আৰু ৰেড ষ্ট'ন আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। এইবিলাক হৈছে এইটো হৈছে মান্তিকা হয় এইটো, আৰু এয়া হৈছে ঢোলবিৰি আৰু এয়া হৈছে জোনবিৰি। মই আপোনালোকক ভালকৈ মই পেকেটৰ পৰা উলিয়াই দেখুওৱা নাই। আৰু এয়া হৈছে গামখাৰু ছেট হয় আৰু এইবিলাক হৈছে পেকেজ হয়। ধুনীয়া ধুনীয়া গহনা। এইটো হৈছে গলপতা হয়, এইটো দুগদুগী গলপতা হয়, বহুত ধুনীয়া হয়। আৰু এইটো এটা ধানপাত বুলি কওঁ আমি, ধানপাত এইটো গলপতা হয়, বহুত ধুনীয়া হয়। আৰু লগত জুমকা ফুলিও আছে। আৰু এয়া হৈছে চেইন, জেন্সৰ চেইন। মই আপোনালোকক কৈছিলোঁ যে জেন্সৰ চেইন বুলি, এয়া জেন্সৰ চেইন হয়, বহুত ধুনীয়া হয়। 1 year গেৰাণ্টি পাব আপোনালোকে। আৰু যদি আপোনালোকৰ কিবা কলা পৰি যায় তেনেহ'লে আপোনালোকে আকৌ আমাৰ কোম্পানীৰ পৰা এডাল ধুনীয়া নতুন আপোনালোকে চেইন পাব, কিন্তু আপোনালোকে গেৰাণ্টি কাৰ্ডটো নেহেৰুৱাব। এয়া হৈছে জেন্সৰ চেইন হয় এইবিলাক। আৰু এইটো হৈছে জোনবিৰি হয়, ৰেড জোনবিৰি হয়, বহুত ধুনীয়া হয়। আৰু এয়া হৈছে ডাবুল লেয়াৰ মুঠি খাৰু। ইয়াত 5টা শিলিখা লগা আছে, বহুত ধুনীয়া। 15 years গেৰাণ্টি পাব। আৰু এয়া হৈছে মিক্স পেকেট হয়। ইয়াত বহুত ধুনীয়া ধুনীয়া গহনা আছে, চেইন আছে, চিম্পুলৰ খাৰু ফুলি আছে। আৰু এয়া হৈছে বহুত ধুনীয়া এয়া গলপতা। আৰু এয়া হৈছে ফুলি পেকেট হয়, ফুলি পেকেটত 30 যোৰ থাকে, বহুত ধুনীয়া। আৰু গামখাৰু আছে। এতিয়া আপোনালোকক গহনাবিলাক দেখাম মই কি আনিছিলোঁ। এইটো হৈছে লকেট চেইন হয়, এইটো বহুত ধুনীয়া। এইটো গ'ল্ড হয়, গ'ল্ড পলিচ হয়। ইয়াত চিলভাৰ বেষ্ট হয়, চিলভাৰ বেষ্টত গ'ল্ড পলিচ মাৰিছে। আৰু এইটো ষ্ট'নো হয়, ইয়াত ৰেড ষ্ট'ন আছে আৰু হোৱাইট ষ্ট'ন আছে। চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু এইডাল হৈছে চেইন হয়, এই চেইনডাল হৈছে জেন্সৰ হয়। জেন্সৰ কাৰণেও এয়া কেঁচা সোণ কোম্পানীয়ে চেইন উলিয়াইছে, আপোনালোকে ল'ব পাৰিব, বহুত ধুনীয়া হয় চেইনডাল। আৰু এই চেইনডাল হৈছে চিলভাৰ বেষ্টৰ হয়, চিলভাৰ ওপৰত ইয়াত গ'ল্ড পলিচ কৰা হৈছে আৰু 1 year গেৰাণ্টি দিছে। আৰু এটা বহুত ধুনীয়া মই মণিমালা দেখাইছোঁ, এইটো 1 বলৰ হয়। এইটো চাওকচোন ইমান ধুনীয়া লাগিছে এইটো। আৰু 15 years গেৰাণ্টি ৱাৰেণ্টি পাব আপুনি এই গহনাটোত। আপোনালোকে যদি আপোনালোকৰ গহনাবিলাক পচন্দ হয় তেনেহ'লে মোক হোৱাটছআপ কৰিব। মোৰ হোৱাটছআপ নাম্বাৰটো মই আপোনাক জনাই দিছোঁ আপোনালোকক। 8011857597 মোৰ হোৱাটছআপ নাম্বাৰ। আৰু আপোনালোকে কলো কৰিব পাৰিব যদি আপোনালোকৰ গহনা লাগে। ইয়াত সকলোবিলাক গহনাই পোৱা যায়। বিয়াৰ বাবে আপোনালোকৰ ব্ৰাইডেল ছেট পাব, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিলেই হ'ব। আমাৰ এই কেঁচা সোণৰ গহনাবিলাক আমি অল আছামতে ডিষ্ট্ৰিবিউট কৰোঁ, আপোনালোকে মোক কণ্টেক্ট কৰিব। আৰু ইয়াত যিটো মই গহনা দেখাইছোঁ তাৰ ফুলিযোৰ হৈছে এইযোৰ, ইমান ধুনীয়া লাগিছে ন ফুলিযোৰ। মই আপোনালোকক দেখাই দিছোঁ বাৰু, এইযোৰ চাওকচোন ফুলিযোৰ। আৰু মই এতিয়া আপোনালোকক দেখাম এপাত ডাবুল লেয়াৰৰ মুঠি খাৰু হয়। এপাত হৈছে ডাবুল লেয়াৰ মুঠি খাৰু। ইয়াত হৈছে 5টা শিলিখা লগা, এইটো 5টা শিলিখা লগা। আৰু চাওকচোন এইটো চিলভাৰ বেষ্টৰ হয়, আপোনালোকে দেখিয়ে গম পাইছে। আৰু এই খাৰু পাত 15 years গেৰাণ্টি পাব আপুনি।
চাওকচোন ভাল লাগিছেনে আপোনালোকৰ? আৰু ইয়াত আপোনালোকে গেৰাণ্টি কাৰ্ডো পাব। ইয়াত 15 years গেৰাণ্টি মই ক'লোঁ যে আপোনালোকক, এয়া আপোনালোকে গেৰাণ্টি কাৰ্ডো পাব। আৰু মই আপোনালোকৰ ষ্ট'নৰ গহনা এটা দেখাব বিচাৰিছোঁ। এই ষ্ট'নৰ গহনাটো বহুত ধুনীয়া লাগিছে চাওকচোন, দুগদুগী ষ্টাইলৰ হয়। ৰেড পাথৰ আছে আৰু হোৱাইট পাথৰ আছে, বহুত ধুনীয়া লাগিছে। আৰু এটা মই দেখাম আপোনালোকক। ইয়াৰ আগতে মই এই ফুলিযোৰ দেখাই লৈছোঁ, ছেটটোৰ ফুলিযোৰ বহুত ধুনীয়া হয়। এইযোৰ চাওকচোন, ফুলিযোৰ ইমান ধুনীয়া লাগিছে। আৰু মই আপোনালোকক দেখাম এটা জোনবিৰি হয়, সেইটো জোনবিৰি হয়। কিন্তু এইবিলাক গহনা বেছি দামী গহনা নহয়। আপোনালোকে কণ্টেক্ট কৰিব, মই আপোনালোকক জনাই দিম কিমান দাম। আৰু মই আপোনালোকক এটা পেকেজ দেখাব বিচাৰিছোঁ। এই পেকেজটো হৈছে, এইপাত হৈছে মুঠি খাৰু। এইটো মুঠি খাৰু মানে গামখাৰু বুলিও ক'ব পাৰি। ইয়াতে মানে 1 2 3 4 5 6 7টা শিলিখা লগা, এইটো এটা চাওকচোন। আৰু ইয়াত এটা আছে, এইটো মুঠি খাৰু হয়। এইটো মিনা আছে, ৰেড মিনা আছে, বহুত ধুনীয়া হয়। আৰু 15 years গেৰাণ্টি পাব। সকলোবিলাক 15 years গেৰাণ্টিয়ে পাব। আৰু এইটো হৈছে গামখাৰু হয়, বহুতে মুঠি খাৰু বুলিও কয়। এইটো চাওকচোন। আৰু এইটো হৈছে চিম্পুল চেন। চিম্পুল চেন ইয়াত 5ডাল আছে। আৰু ইয়াত এইটো ফুলি হয়, ইয়াত ফুলি আছে, আৰু ইয়াত 10যোৰ ফুলি আছে। এইটো এটা পেকেজ হয়। পেকেজত ল'লে আপোনালোকে অলপমান সস্তাত পাব। যদি পিচ হিচাপে লয় অলপমান দামত আপোনালোকে পাব। সেইটোৱে কথা আৰু বিশেষ নাই। আজি মই ইমানেই দেখাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকক চাই কেনেকুৱা পালে জনাব। মোৰ এই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।